Hello everyone, welcome back to my channel Pallabi's Creation. আজি মই অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব কাৰণ মই আজি গৈ আছোঁ মোৰ সকলোতকৈ প্ৰিয় কামটো কৰিবলৈ যিটো একচুয়ালি মই ওয়ান অফ মাই ফেভৰেট হবি বুলি ক'ব লাগিব পেইন্টিং যদিও মই পেইন্টিং নাজানো ইমান মোৰ পাৰফেক্ট কেতিয়াও নহয় কিন্তু মই এটো কাম কৰি মই নাজানো কিয় মই বহুত ভাল পাওঁ একদম মাইন্ড ফ্ৰেশ হৈ যায় মোৰ আৰু মই বহুত দিনৰ মূৰত পেইন্টিং কৰিছো আফটাৰ ম্যাৰেজ সাগে মই আজিয়ে পেইন্টিং কৰিম এটা ভিডিও ইউটিউবত আপলোড কৰিছিলো মাই পেইন্টিংস বুলি যদি আপোনালোকে চাব বিচাৰে চাব পাৰে আৰ্ট এণ্ড ক্ৰাফট আজি মই মিলাই দিছো জানো পেইন্টিং একচুয়ালি মই নিহিকা নহয় মই ক্লাছ 8-9 মানলৈকে সাগে শিকিছিলো আৰু শিকিছিলো যদিও মই ইমান ব্ৰিলিয়েন্ট নাছিলো পেইন্টিংত নৰ্মেল আৰু এভাৰেজ আছিলো বেসিক যিখিনি পেইন্টিংৰ ৰুল সেইখিনি শিকিছিলো আৰু এতিয়া বাৰু পাহৰিলো সব এতিয়া যিখিনি মই পেইন্টিং কৰো এইবিলাক সব চাই দেখি শিকা চাই শিকা মই নাজানো বুলিয়ে কৈছো ভুল হলেও নাহিব ভুল হলেও বেয়া হলেও নাহিব আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যদি ভিডিওটি ভাল পায় তেনে লাইক কমেন্ট শেয়াৰ আৰু যিসকলে মোৰ চেনেলটি প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব যাতে মোৰ আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশনসমূহ আপোনালোকে পাই যায় তো বলক তেন্তে ভিডিওটি আৰম্ভ কৰো এয়া হৈছে আইসক্ৰীম ষ্টিক এইকেইটাৰে বহুত কিবা কিবি বনাব পৰা যায় সেইকাৰণে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এইকেইটা আৰু আজি মই এইকেইটা ব্যৱহাৰ কৰি বস্তুটো বনাম ইয়াৰ কাৰণে মই এখন প্ৰথমতে পাতল কাগজ এখন লৈছোঁ আৰু এখন ডাঠ কাগজ লৈছোঁ এইখন ইম্পৰ্টেণ্ট আৰু এই কাগজখনত মই এই ষ্টিক কেইটা ফিট কৰি যাম অলপমান ইফালকে পাতল কাগজখনত মই এইকেইটা ফিট কৰিছো আৰু এইখিনি হৈ যোৱাৰ পিছত ডাঠ কাগজখন পিছফালে মাৰি দিম যাতে বস্তুটো ষ্ট্ৰং হয় এতিয়া পেইন্টিং কৰিব ষ্টাৰ্ট কৰিম নাজানো কেনেকুৱা হয় আপোনালোকে কেনেকুৱা পালে জনাবচোন কমেন্ট কৰি এইখন আঁকি হৈ যোৱা বুলি মই ধৰি লৈছো কেনেকুৱা হৈছে জনাব
মোৰ হিচাপত এইখনো ৰেডি হৈ গৈছে। এই ফুলকেইটা আঁকিবৰ কাৰণে মই ইয়াৰবাড ইউজ কৰিছোঁ। আগতেও মই বহুতকেইটা কাম কৰিবলৈ ইয়াৰবাড ইউজ কৰিছিলোঁ। এইটো বহুতেই এটা ইউজফুল বস্তু হয় ইয়াৰবাডটো। পেইণ্টিঙত প্ৰায়ে ব্যৱহাৰ কৰিব পাৰি, ধুনীয়া ৰিজাল্ট আহে। এইকেইটা ৰেডি হৈ গৈছে আৰু এইকেইখন ধুনীয়াকৈ হেং কৰি থবৰ কাৰণে মই এডাল মৰাপাটৰ ৰছী ল'লোঁ, একদম পাতলা, আৰু ৰছীডাল মই এইকেইখনৰ ওলমাই থবৰ কাৰণে পিছফালে এনেকৈ আঠা দি লগাই দিম। এইখিনি শুকাব দিলোঁ আৰু লগতে মই ৰছীডাল অকণমান কালাৰ কৰি দিছোঁ, য়েল্ল' কালাৰটো, নহ'লে ইয়াতে থকা আঁহখিনি অলপ ওলাই আছিলে, কালাৰ কৰি অলপমান মিলাই দিলোঁ। আৰু এয়া হৈছে ফাইনেল লুকটো। কেনেকুৱা হৈছে জনাবচোন। যদিও ইমান নাজানো কিন্তু অলপ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু কেনেকুৱা হৈছে মোক এইটো জনাব কমেণ্ট কৰি। আৰু যদি ভাল লাগে আপোনালোকৰ যদি মন যায় কৰিবলৈ ঘৰত কৰি চাব পাৰে।